নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আজি আমি ঘৰতে নখোৱাৰ যা যোগাৰ কৰি আছো ভাবিলো ভিডিও এটাকে বনাই দিও আৰু কি কিনো আয়োজন কৰিছো কি কিনো বনাইছো আপোনালোককো দেখাও আপোনালোকে ভিডিওটো শেষৰলৈকে চাব দেই আজি মোৰ হেল্পাৰ হিচাপে মই হাজবেণ্ডকে লৈছো তেওঁ মুৰ্গীৰ মাংস কটুৱাইও আনিলেগৈ আৰু এতিয়া মাংস ধুইও আছে মাংস ধোৱা আৰু মঠা কামটো আজি এওঁকে দিছো মই মাছ বা মাংস ধুই বৰটা ভাল নাপাওঁ মই অকল বনাইহে ভাল পাওঁ এতিয়া পিয়াজৰ পেষ্ট আদা নহৰু হালধি নিমখ আৰু অকণমান মছলা দি মঠি দিছে মঠাৰ পিছত অলপ টাইম এনেকৈ থৈ দিম আৰু বনোৱাৰ সময়লৈকে মই বোলো একেবাৰতে মাছখিনিও ধুই দিয়া তেতিয়াহে পানীটো নিয়ৰ হৈ থাকিব আৰু বনোৱালৈকে আৰু তেতিয়া বনাবলৈও সুবিধা হ'ব প্ৰথমে মাংসৰ আঞ্জাখনকে বনাই লৈছো তেল কমকৈ দিছো পিয়াজ আৰু আদা নহৰু দিয়ে বনাইছো বিশেষ মছলা জ্বলা এইবোৰ দিয়া নাই সিম্পলকে বনাইছো যাতে সৰুকিটাইও খাব পাৰে আৰু মছলা দিছো যদিও বেছি দিয়া নাই একদম কম কৰি দিছো আৰু আজিকালিহে বহুত মছলা দি মেলি বনায় আগতে আমাৰ এনাইহঁতে এনেদৰে বনায় ন পিঁয়াজ আদা নহৰু জালুক জলকীয়া দিয়ে কিন্তু খাবলৈ যে কি ধুনীয়া হয় মোৰ হাতত বাৰু এনাইৰ দৰে টেষ্টটো নুঠেগে তথাপিও ট্ৰাই এটা কৰিছোঁ আৰু আজি এনেকৈয়ে বনাবলৈ চাওঁচোন কি হয় মাংসত বিলাহীও দিয়া নাই মাংসখিনি ভালদৰে পিঁয়াজ আদা নহৰু পেষ্টৰ লগত লাগি যোৱাৰ পাছত এতিয়া আলু টুকুৰাও দি দিছোঁ লগতে আজিকালি যিহে আলু হ'ল ঘপককৈ নিসিজে সেইকাৰণে সোনকালে দিলেহে হয় এফালে মাংস সিজিবলৈ দি এইটো চাইডে এখন কেৰাহীত অকণমান তেল দিছোঁ আৰু এতিয়া ইয়াত মই মাছৰ মাথা ফ্ৰাই কৰিছোঁ কিয় জানেনে এতিয়া এই মাছৰ মাথাৰে মই বনাম মুড়ি ঘণ্ট মাছৰ মাথা ফ্ৰাই হৈ গ'ল আৰু এইফালে মাংসখিনি অলপমান লৰাই লৈছোঁ ইমান সিজিছে চাইছোঁ আৰু মাংসখিনিত গৰম পানী দি লৈছোঁ উতলিবৰ কাৰণে মাংসখিনি উতলিবলৈ দিয়াৰ পিছত এতিয়া মই মুড়ি ঘণ্ট বনাব লৈছোঁ মুড়ি ঘণ্টৰ কাৰণে দালি তিয়াই থৈছোঁ মচুৰ দালি তিয়াই থৈছোঁ লগত দিবলৈ আৰু এটা আলু সৰুকৈ কাটি লৈছোঁ আৰু এটা বিলাহী লৈছোঁ মুড়ি ঘণ্টটো অলপমান জ্বলা হ'ব আৰু জ্বলা ভাজি টাইপ হ'ব এখন মচুৰ দালি ঠাইত বহুতে চিৰা মগু দালিও দিয়ে বাৰু এয়াও একদম সিম্পলকে বনাইছোঁ আৰু পিঁয়াজ আদা নহৰু পেষ্ট বিলাহী আৰু সৰুকৈ কাটি লোৱা আলু জলকীয়া দি মেলি
দালি আৰু আলু টুকুৰা সিজে মানে এইফালে মাংসখিনি মোৰ কিমান সিজিলে চাই লওঁ আলুটো সিজিছে আৰু দেই তাৰমানে মাংসটো সিজিছেগৈ আৰু অলপমান জালুকো দি দিলোঁ ওপৰৰ পৰা একদম জালুকীয়া বনাই দিছোঁ ঠাণ্ডা বতৰত খায়ো ভাল লাগিব আলুটো সিজাই নাই আৰু অকণমান সিজি লওক সেইকাৰণে আকৌ ঢাকি দিলোঁ উতলকচোন বাৰু অলপমান এইফালে আমাৰ মাংস উতলি গ'ল সিজিও গ'ল আৰু এতিয়া ওপৰত কেঁচা ধনিয়া কাটি দিছোঁ ধুনীয়াকৈ যাতে ধুনীয়া এটা গোন্ধ আহে আৰু খাবলৈও ভাল লাগিব বাছ এইফালে মাংস দান এইবাৰ দালি সিজি গ'ল আলু সিজি গ'ল এতিয়া ইয়াতে মাছৰ মাথা দি ভাঙি দিছোঁ এইফালে মুড়ি ঘণ্ট সিজি গ'ল দেই উতলিও গ'ল মাথা দিয়াৰ পিছত এতিয়া ইয়াৰ ওপৰত কেঁচা ধনিয়া কাটি দিম ঠাণ্ডা দিনত এইটোৱে ভাল ন ধনিয়া থাকে একদম ধুনীয়া গোন্ধাবৰ কাৰণে ধনিয়া দি দিয়া হয় চব্জিতে দালি হওক চব্জি হওক চবতে দিবও পাৰি এতিয়া মই বনাব লৈছোঁ মোৰ ফেভৰিট ডিছটো কি জানেনে এতিয়া মই বনাম বইল মাছৰ কাৰণে একো নাই জাষ্ট গৰম পানীখিনি দিছোঁ এখন কেৰাহীত তাতে আপোনাৰ কাটি লোৱা বিলাহী সৰুকৈ কাটি লৈছোঁ তাতে আপোনাৰ আদা নহৰু পেষ্ট পিঁয়াজৰ পেষ্ট জলকীয়া নিমখ চব দি দিছোঁ একেলগে আৰু উতলিবলৈ দিছোঁ আৰু এক্সট্ৰাকৈ আলু বইল কৰি থৈ দিছোঁ আৰু মিলাই দিবৰ কাৰণে এতিয়া উতলটো আহিলে নহয় ইয়াতে বইল আলু টুকুৰা দি দিছোঁ তাৰপিছত আকৌ উতলিবলৈ ঢাকোন মাৰি দিম আপোনালোকে বাৰু বইল মাছ খাই ভাল পায়নে মই মাছৰ বেলেগ আঞ্জাতকৈ বইল মাছ বা ভাপত দিয়া মাছটোহে খাই বেছি ভাল পাওঁ বনাবলৈও ইজি খাবলৈও টেষ্টি হয় আৰু হেল্ডিও হয় বাৰু চালানী মাছ হ'লে মোৰ মায়েতো আজিকালি বইল কৰিয়ে খাই লগত নৰসিংহ পাতো দি দিয়ে বহুত ভাল লাগে বইল মাছ মোৰ হৈয়ে গ'ল ইয়াতো ধনিয়া দি দিছোঁ আৰু খাবলৈও ভাল লাগিব গোন্ধও আহিব বুলি মোৰ এই বইল মাছৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাব হা কমেণ্টত আপোনালোকে বাৰু নটো কিহেৰে খালে জনাব দেই আমাক আজিলৈ মোৰ ভিডিঅ'টো ইমানেই থেংক ইউ